নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে যে মোৰ দেউতাৰ জন্মদিন আজি দেউতাৰ জন্মদিনৰ কাৰণে গৈ আছো লখিমপুৰলৈ এয়াটো নিশ্চয় জানেই এইখন বগীবিল দলঙৰ ওপৰেদি গৈছো আৰু বগীবিল দলংখনৰ কথা নকলো চাগে হ'ব সকলোৱে জানে সেয়ে ভাবিলো অলপ ভিডিঅ' কৰি লওঁ আপোনালোককো দেখুৱা হ'ব ভিডিঅ'টো স্কিপ নকৰি প্লিজ শেষলৈকে চাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব বগীবিল দলঙৰ ওপৰেদি যাম আৰু ফটো নামাৰিম এয়া একো সম্ভৱেই নহয় আমি যিমান বাৰ যাওঁ সিমান বাৰে ফটো মাৰিহে এৰো মোৰ নিচিনাকৈ চাগে আপোনালোকো তেনেকুৱা নহয়নে মই ভাবো প্ৰায়বোৰ মানুহৰে চাগে তেনেকুৱাই হয় এই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈ ইমানেই ভাল লাগে ইয়াৰ চাৰিওফালৰ যি সৌন্দৰ্য এই সৌন্দৰ্য অতি মনোমোহা আহি পালি চিচি বৰগাঁও আৰু এই যে দলংখন দেখিছে এই দলংখন আমাৰ উজনিৰ সকলোৰে চিনাকি গাই নদীৰ নামটো নিশ্চয় শুনিছে গাই নদীৰ ওপৰত আকৌ বিহুগীতো আছে দেই গাই নদীখন আমাৰ উজনিৰ এখন অন্যতম লেখত ল'ব লগা নদী এই দলংখন অৰ্থাৎ নদীখনৰ কথা চাগে সকলোৱে জানেই এইখন নদীৰ নাম হৈছে সোৱণশিৰি উজনিৰ এখন অন্যতম নদীৰ নাম সোৱণশিৰি নামটো হয়তো সকলোৱে শুনিছে সোৱণশিৰি নদীক লৈ বহুত গান ৰচিত হৈছে বহুতো উপন্যাস জড়িত হৈ আছে আমাৰ যে ৰজনীকান্ত বৰদলৈদেৱৰ মিৰিজীয়ৰী উপন্যাসখন এই মিৰিজীয়ৰী উপন্যাসখনৰ যি প্ৰধান চৰিত্ৰ জংকী আৰু পানৈ জনপ্ৰথামতে জংকী আৰু পানৈ হেনো হেলমাৰী নদীৰ বুকুত উটুৱাই দিয়া হৈছিল আৰু সেই নদীখনৰ নামে আছিল সোৱণশিৰি চাওকচোন ইমান ধুনীয়া পৰিৱেশ সেই যে দেখিছে অকণমানি দ্বীপটো সেই দ্বীপটোৰ নাম কি জানেনে সেই দ্বীপটোৰ নাম হৈছে মিৰিজীয়ৰী ক্ষেত্ৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৌন্দৰ্য চাওকচোন ৰাধাচূড়া আৰু কৃষ্ণচূড়াই এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সূচনা কৰিছে এতিয়া আমি গোগামুখ পামগৈ আৰু বেছি দেৰি নাই এইখন জেগাডোখৰ নাম মইনাপাৰা এই জেগাডোখৰক মইনাপাৰা বুলি কোৱা হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মোৰ নতুন ভিডিঅ'বিলাক সকলোতকৈ আগত আপোনালোকেই পায় ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু বৰ্তাহঁতো আহিছে পাপাৰ বিৰাট ফূৰ্তি কিন্তু সেই ফূৰ্তিটো আচলতে মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ ছাৰপ্ৰাইজটো দিলোঁ যে দেউতাই একেবাৰে ক'ব নোৱাৰা হৈ আছে Happy birthday. Birthday cake turu kiyo. Ya. Oh ya ma. Oh. Amen. Ya. ভিডিঅ'টোৰ জৰিয়তে যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব ধন্যবাদ